খুব ধুনীয়া দিন আজি শুভ শিৱৰাত্ৰি বিকাশ আৰু মই এতিয়া যাবলৈ ওলাইছোঁ শিৱৰাত্ৰি ফুৰিবলৈ ক'ত ক'ত যাম গোটেই শিৱৰাত্ৰিতে দেখাম ক'ত ক'ত যাম তো লেটছ সি তো প্ৰথম এয়া পতাশিল ৰংমঙৰ ফালে আৰু য'ত মন্দিৰটো আছে তালৈ দলংলৈ খোজকাঢ়ি যাব লাগিব দলং হৈ পেলাই বজাৰ বহি আছে বিকাশ আৰু মই পাইছোঁ এতিয়া জাষ্ট মজা জেগা বে বেলেগ ফিল্টাৰ দিছে নাই বাৰু মন্দিৰ চন্দিৰ হ'লে এনেকুৱা হ'ব লাগে না পানী চানী পাৰ হৈ মেলি আৰু এখন দলং পাৰ হ'ব লাগিব এখন নে দুখন ইয়াত পানী হৈ থাকে বাৰিষা ছিজনত এইবিলাকত পানী হৈ থাকে এখন কালিয়নী ৰিভাৰখন যিখন মানে কালিয়নী যিখন এই কানাঘাটেদি গৈছে ন সেইখনে কিন্তু ইয়াত অকণমান আৰু বাম হৈ আছে তাত হৈ আছে শিৱৰাত্ৰিৰ পূজা আৰু এই ফটাশিল যিটো মন্দিৰ আছে ন সেই মন্দিৰটোত একচুৱেলি মহিলাসকলে পূজা অৰ্চনা কৰি মহিলাসকলেই নিৰ্মালি দি আছে সেইটো মই নতুনকৈ দেখিলোঁ দেখি যথেষ্ট ভাল লাগিলে আৰু এওঁলোক নিশ্চয় কাৰ্বি সম্প্ৰদায়ৰে হ'ব কেইটকাকৈ ন 10 টকা ফটাশিলৰ পৰা অহাৰ পিছত আমি ডাইৰেক্টলি আহিলোঁ বাবা থান নতুন বাবা থানলৈ আৰু আজি পুৰণা বাবা থান আৰু নতুন বাবা থান দুয়োটাতে যথেষ্ট ভিৰ হৈছে আৰু সেইটোকে আপোনালোকক দেখুৱাম বৈদ্য মানুহ হৈছে দেই বৈদ্য মানুহ এইডোখৰতে পাৰ্কিংটো কৰি দিওঁ এইডোখৰতে পাৰ্কিঙত দি ল'ব লাগিব মানুহৰ ভিৰটো বহুত বেছি মই ভবাই নাছিলোঁ ইমান মানুহ হ'ব বুলি কাৰণ আজি 3টা বজাৰ পৰা শিৱৰাত্ৰি মিলিছে 1:30মান বজাতে বহুত ভিৰ হৈ গৈছে কাইলৈ আৰু হ'ব ভিৰ মানে এইটো আৰু কাহিনী ৰৈ গ'ল মানুহে যাবলৈ ৰাস্তা নাই মানে বাগান এইটো বাগানৰ মাজত ভিৰ হৈ যাব আৰু ল'ৰা ছোৱালী হেৰাইছে দেই 5 বছৰীয়া এটা 12 বছৰীয়া এটা আৰু পইচা পাতি কথাটো ক'বই নালাগে বাৰু ছোৱালী আৰু যে মানে সৰু ল'ৰা ছোৱালীৰ লগত অহাটো ৰিস্কেই আছে ইমান বেছি ভিৰ পৰিছে নহয় এয়া গণেশ মন্দিৰ এইফালে ধনশ্ৰীখন আছে এয়া বেলেগ বেলেগ মেলা বহি আছে এইফালে চকৰি টকৰিও আছে যাম আৰু এতিয়া ওচৰত গৈ দেখুৱাম কিনো হৈ আছে মেলা মানে সাংঘাতিক মেলা আৰু শিৱ পাৰ্বতী বিয়াৰ কাৰণে চবতকৈ ডাঙৰ ভিৰটো আৰু চবতকৈ ডাঙৰ মেলা চাগে বাবা থানতে লাগিছে গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত দেৰগাঁৱতো হৈছে চাগে নেঘেটিঙত গোটেই জেগাটো এইটোহে মেইন জেগাটো এইটো আৰু পৰি আছে নে গৰম হৈ আছে নে কি হয় দেখা যাওক আৰু এইকণে মানে ইপি চেণ্টাৰ হয় এইকণে গোটেই জেগাকণৰ মানে চেণ্টাৰটো এইটোৱে আৰু মানে এইটো আমি য'ত থিয় হৈ আছোঁ ইয়াত অলপ দেৰি ৰৈ দিলে মানে ধোঁৱাতে তুমি টিপাই যাবা মানে নিচাত হৈ যাব বাইক থৈছোঁ এটা জেগাত পৰিছে এটা জেগাত ভিৰ বেছি থকাৰ কাৰণে বৰ্তমান দেওপাহাৰত সোমোৱা নাই মই আকৌ অলপ পাছত আহিম দেওপাহাৰলৈ তো দেওপাহাৰতো সাংঘাতিক ভিৰ মানে গোটেই চিৰিটো মানুহে ভৰ্তি হৈ আছে আৰু লাষ্ট দেওপাহাৰৰ ওচৰতে একেটা পাহাৰ নহয় অলপ ছাইডত থাকিব এইটো পাহাৰ তাতে এটা শিৱ মন্দিৰ আছে সেইটো শিৱ মন্দিৰ টাউনশ্বিপৰ পৰা যাব পাৰি তো সেই শিৱ মন্দিৰটোতো আজি শিৱৰাত্ৰি পাতিছে লাষ্ট আমি তাত যাম তাত গৈ সেৱা কৰিম আৰু আজিৰ যি শিৱৰাত্ৰিৰ আমাৰ যিটো জাৰ্ণি আছিলে ইয়াতে খতম কৰিম বাকী ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব আৰু আপোনালোকৰ শিৱৰাত্ৰি কেনে গ'ল
ভাঙৰ লাডু আৰু কিবা কিবি খালেনে নিশ্চয় জনাব কমেণ্ট কৰি। আজিলৈ গুড বাই।